নমস্কাৰ। লাডাখ বুলি ক'লে আপোনালোকৰ মনলৈ কি আহে বাৰু? শান্তশিষ্ট মানুহ আৰু ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ সৈতে এখন ধুনীয়া ঠাই, নহয় জানো? কিন্তু বৰ্তমান কি হৈ আছে জানেনে? লাডাখৰ পৰিৱেশ ক্ৰমে নেপালৰ দৰে হৈ গৈ আছে। তাৰ মানুহে পুলিচৰ গাড়ী ভাঙি দিছে, বিজেপিৰ কাৰ্যালয় জ্বলাই দিছে আৰু চৰকাৰী মানুহৰ ওপৰত আক্ৰমণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰ তথা হুপন্থীসকলে লাডাখৰ মানুহবিলাকৰ ওপৰত চীন পাকিস্তানৰ ওপৰত ফাণ্ডিং লোৱা, দেশৰ শান্তি ভংগ কৰা ইত্যাদি বিভিন্ন ধৰণৰ বহুতো এলিগেশ্যন লগাইছে। আৰু সোনম ৱাংচুকৰ দৰে এগৰাকী ইনোভেটিভ ব্যক্তিক ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰিছে। গোটেই ঘটনাটো ক'ৰ পৰা আৰম্ভ হ'ল, বৰ্তমান কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে, সকলোবোৰ তথ্য জানিবলৈ ভিডিঅ'টো সকলোকে চাওক। अगला जैसा मैं कह चुका हूं 10 दिन का होगा, फिर 15 दिन का होगा, फिर 20 दिन का होगा, या तो क्षितिज मिलन बन जाए या तमती सांसों की डोरी। আচলতে সমস্ত ঘটনাটো বহু বছৰ আগৰ পৰাই চলি আহিছিল। আমি বৰ্তমান লাডাখক এখন ইউনিয়ন টেৰিটৰী বুলি জানো, কিন্তু ইয়াৰ আগতে লাডাখ জম্মু কাশ্মীৰৰ পাৰ্ট আছিল। যদিও ই জম্মু কাশ্মীৰৰ পাৰ্ট আছিল, কিন্তু জম্মু কাশ্মীৰৰ আন ঠাইবোৰৰ পৰা কালচাৰেলি হওক বা আন বেলেগ ক্ষেত্ৰতে হওক কমপ্লিটলি ডিফাৰেণ্ট আছিল। সেয়ে লাডাখৰ মানুহে লাডাখৰ বাবে এটা পৃথক আইডেণ্টিটি বিচাৰিছিল। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি 2019 চনৰ 23 অক্টোবৰ তাৰিখে জম্মু কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি লাডাখ ইউনিয়ন টেৰিটৰী গঠন কৰিছিল। লাডাখক ইউনিয়ন টেৰিটৰীৰ ষ্টেটাছ দিয়াৰ বাবে সেই সময়ত লাডাখৰ সকলোবোৰ মানুহে ভাৰত চৰকাৰক যথেষ্ট প্ৰশংসা কৰিছিল। এতিয়া এখন ইউনিয়ন টেৰিটৰী আৰু ষ্টেটৰ মাজত ভালেমান পাৰ্থক্য থাকে। তাৰে মুখ্য পাৰ্থক্য হ'ল এখন ৰাজ্য বা ষ্টেট পৰিচালনা কৰে ৰাজ্যখনৰ মানুহে নিৰ্বাচন কৰা ৰাজ্য চৰকাৰখনে, কিন্তু এখন ইউনিয়ন টেৰিটৰী পৰিচালনা কৰে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যখনৰ তুলনাত এখন ইউনিয়ন টেৰিটৰীৰ কিছু সুবিধা থাকে, যেনে ষ্টেট লেভেলত কোনো চৰকাৰ নথকাৰ বাবে টেক্স ইত্যাদি কমকৈ দিব লগা হয়। ইয়াৰ ফলত কম খৰচতে জীৱন নিৰ্বাহ কৰিব পাৰি। চেণ্ট্ৰেল লেভেলৰ যিকোনো আঁচনি কম সময়ত আৰু ইফেক্টিভলি ইমপ্লিমেণ্ট কৰিব পাৰি। শাসন কৰাৰ ক্ষেত্ৰতো বহুতো সুবিধা হয়, কাৰণ মাজত কোনো ধৰণৰ মধ্যভোগী নাথাকে। কিন্তু লাহে লাহে যেতিয়া দিন পাৰ হ'ল, তেতিয়া লাডাখৰ মানুহবোৰে এটা কথা ৰিয়েলাইজ কৰিলে যে তেওঁলোকে জম্মু কাশ্মীৰৰ পৰা পৃথক হৈ যিমান সা সুবিধা লাভ কৰিম বুলি ভাবিছিল, পৰৱৰ্তী সময়ত কিন্তু সেয়া হৈ নুঠিল। তাৰ বিপৰীতে হ'ল। ছেকশ্যন 370 উঠাই দিয়াৰ বাবে স্থানীয় লোকসকলে চাকৰিৰ বাবে হাবাথুৰি খাব লগা হ'ল, নিবনুৱাৰ সংখ্যা বাঢ়িল, বাহিৰৰ মানুহে মাটি কিনিবলৈ ধৰাত লোকেল মানুহৰ বাবে মাটি কম হ'বলৈ ধৰিলে। কেন্দ্ৰীয় চৰকাৰে বহুতো প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেইবোৰৰ এটাও হৈ নুঠিল। এক কথাত ক'বলৈ গ'লে লাডাখক পৰিচালনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছিল। ইয়াৰ উপৰিও চৰকাৰখনেও এনেকুৱা কিছুমান আঁচনি লৈছিল যিবোৰে স্থানীয় মানুহক আৰু বেছি উদ্বেগ কৰি তুলিছিল, যেনে চৰণীয়া পথাৰত চ'লাৰ পেনেল লগোৱা ইত্যাদি। গৰু ছাগলী চৰা পথাৰত যদি চ'লাৰ পেনেল লগোৱা হয়, তেন্তে গৰু ছাগলীবোৰ ক'লৈ যাব? লোকেল মানুহবোৰে কি কৰি খাব? তাৰ বাবে বেলেগ ব্যৱস্থা ল'ব লাগিব। স্থানীয় মানুহবোৰৰ লগত আলোচনা কৰিব লাগিব কি কৰা উচিত, কি কৰিলে বেষ্ট হ'ব। কাৰণ যিকোনো এখন ঠাইৰ বিষয়ে সেই ঠাইখনৰ স্থানীয় মানুহৰ বাদে আন কোনেও ভালদৰে নাজানে। কিন্তু তাকে নকৰি দিল্লীত বহি বহি যি মন যায় তাকে কৰিব বিচাৰিলে এনেকুৱা পৰিস্থিতিটো হ'বই। এনেকুৱা বিভিন্ন ধৰণৰ কৰ্মকাণ্ডই লাডাখৰ মানুহক শংকিত কৰি তুলিছিল। তেওঁলোকে লাহে লাহে নিজৰ ঠাইতে একাষৰীয়া অনুভৱ কৰিবলৈ ধৰিছিল। हम 15 लोग अनशन पर हैं, जो आमरण अनशन की कड़ी है, जिसमें कि इस बार हम 5 हफ्ते यानी कि 35 दिन अनशन पर रहेंगे या मरेंगे, जो भी पहले हो। 2025 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে সোনম ৱাংচুকে কেইটামান দাবী আগৰাখি হাংগাৰ ষ্ট্ৰাইক আৰম্ভ কৰি দিছিল। তাৰ ভিতৰত দুটা মুখ্য দাবী হ'ল লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়া আৰু 6 চিডিউলত অন্তৰ্ভুক্ত কৰা। তেওঁৰ লগত ভালেমান ছাপৰ্টাৰেও লগ দিলে। কিন্তু 24 ছেপ্টেম্বৰত এই অনশন প্ৰতিবাদ ক্ৰমে হিংসালৈ পৰিণত হ'ল। পুলিচ CRPFৰ গাড়ীৰ লগতে বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়া হ'ল। ইয়াৰ প্ৰত্যুত্তৰত পুলিচেও গুলীচালনা কৰিলে। এই ঘটনাত প্ৰায় 4 জনৰ মৃত্যু হ'ল আৰু 80 জনতকৈ অধিক ব্যক্তি আঘাতপ্ৰাপ্ত হ'ল। ইয়াৰ পাছত সোনম ৱাংচুকে অনশন ভংগ কৰি স্পষ্টীকৰণ দিলে যে হিংসা আমাৰ প্ৰতিবাদৰ অংশ নাছিল। কিন্তু চৰকাৰে ইয়াতে ক্ষান্ত নাথাকি কিছুমান বেছলেছ এলিগেশ্যন লগাই সোনম ৱাংচুক ডিফেম কৰাৰ চেষ্টা অব্যাহত ৰাখিলে, যেনে চীন পাকিস্তান ইত্যাদি দেশৰ লগত সম্পৰ্ক ৰখা, ফৰেইন কাণ্ট্ৰিৰ পৰা ফাণ্ডিং লোৱা, চৰকাৰ বিৰোধী মন্তব্যৰে লাডাখৰ জেনজিক উত্তেজিত কৰা ইত্যাদি। ऊंचे पहाड़ों और नदी नालियों को पार करते हुए दिल्ली आ रहे हैं, आपको याद दिलाने आपका किया हुआ वादा, जो कि 2019 और 2020 के इलेक्शन में लद्दाख के संरक्षण के बारे में था। मगर इस पर भी कुछ लोगों ने ऐसे अनाप शनाप कमेंट्स किए हैं कि हम देशद्रोही हैं, हम चीन के एजेंट हैं या CIA के एजेंट है या सोरोस फंडेड है। मोदी जी, लोग कहते हैं कि ये आपके समर्थक हैं, भक्त हैं, मुझे नहीं पता, मगर अगर हैं
तो मैं ये कहूंगा कि इन्हें तुरंत रोकिए, क्योंकि इनके वजह से आपकी बदनामी होती है, फायदा नहीं। বিজেপিয়েও সোনম ৱাংচুক কংগ্ৰেছৰ এজেণ্ট বুলি দাবী কৰিলে। মুঠতে গোটেই ঘটনাটো এটা পলিটিকেল কনস্পিৰেচি কৰি দিয়া হ'ল। 25 তাৰিখে তেখেতৰ NGO HIALৰ FCRA লাইচেঞ্চ কেঞ্চেল কৰিলে আৰু 27 ছেপ্টেম্বৰ তাৰিখে তেওঁক কেইবাটাও অপৰাধৰ বাবে NSA এক্টৰ অধীনত এৰেষ্ট কৰা হ'ল। NSA বা নেশ্যনেল ছিকিউৰিটি এক্টখন যেতিয়া ইনিচিয়েট কৰা হৈছিল তেতিয়া কোৱা হৈছিল যে এই আইনখন কেৱল টেৰৰিষ্টৰ এগেইনষ্টত ব্যৱহাৰ কৰিব, কিন্তু এতিয়া এজন চাইণ্টিষ্টৰ এগেইনষ্টত ব্যৱহাৰ কৰা হৈছে, এজন দেশভক্তক দেশদ্ৰোহী সজাবলৈ ব্যৱহাৰ কৰিছে। যদি কোনো ব্যক্তিক NSA এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় তেনেহ'লে সেই ব্যক্তিজনক 12 মাহলৈকে ডিটেনশ্যনত ৰাখিব পাৰিম আৰু বেইল বা যিকোনো আইনী সহায়ৰ পৰা বঞ্চিত কৰা হয়। মুঠতে কালি পৰহিলৈকে যিজন ব্যক্তিক এপ্ৰিচিয়েট কৰি আছিল সেইজন ব্যক্তিকে আজি অপৰাধী সজাই এৰেষ্ট কৰা হৈছে। সাধাৰণ নাগৰিকৰ বাবে এই ঘটনাবোৰ বুজাত অলপ কনফিউজিং হ'ব পাৰে, বাকী বুজাসকলে বুজিছে। এই ঘটনাৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব।